तो हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल एस टू वन ब्लॉग्स। तो আপোনালোকক আন এটা ভিডিঅ'লৈ আমি পাতলাকৈ স্বাগতম জনাইছো। তো ভিডিঅ'টো কমপ্লিটলি ৱাচ কৰিব। লেটস ষ্টাৰ্ট দা ভিডিঅ'। তো আজিৰ ভিডিঅ'টোৰ কন্টেন্ট হ'ব বানপানীৰ ওপৰত। মানে আমাৰ নলবাৰী অঞ্চলৰ গোবৰদল মানে নলবাৰী জিলাৰ গোবৰদল অঞ্চলত বহুত মানে বানপানীৰ তাণ্ডৱ নৃত্য চলাই আছে। তো আপোনালোকক সকলোবোৰ দেখাই যাম। তো ভিডিঅ'টো কমপ্লিটলি ৱাচ কৰিব। তো ফ্ৰেন্ডছ, আৰম্ভ কৰিছোঁ। পথৰৰ পানী দেখালোঁ। পথৰতে এনেকা পানী মানে এইটোতো কমে বহুত, এখিনিত বহুত কম। তো আমাৰ ইভাগে মানে ভিডিঅ' কৰিব নহ'ল, আমাৰ ইভাগেতো বহুত পানী আছে। তো এতিয়া লাহে লাহে যাই আছোঁ। মানে ৰাস্তাৰ মানে কৈঠালগুছি আৰু বৰমা সংযোগী পথত মানে ৰাস্তাতে মানে এককল পানী। তো চব দেখাই যাম। ভিডিঅ'টো চাই থাকব আৰু লাইক শ্বেয়াৰ আৰু কমেণ্ট মাৰি দিব। ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দিয়কচোন। পাতলাকৈ লগ খাই দিয়ক। তো এই ৰাস্তাৰ ওপৰতে এই লেভেলৰ পানী কি হ'ব? দে আৰ মানুহগিলাখনৰ অৱস্থা নহয় বেছি। তো চাইডক ভিডিঅ'টো গোটেই দেখা যাম একফালৰ পৰা, স্কিপ নকৰা একদম চিধা। এই পানীৰ মাজত গাইছ এই ৰাস্তাৰ অৱস্থা তেনেকৈ যাই আছোঁ আৰু জাল পাচ্ছি, জাল জাল জলদি যা, রাঙি দে রাস্তার মাজত জাল পাতবা পৰা অৱস্থা হৈ গৈছে। হাঁহি উঠে কিন্তু দেখা পালি অৱস্থা মানে ৰাস্তাৰ। কিন্তু যোনকালখান মানুহৰ ঘৰত পানী উঠছি তাহুনে গম পাইছে মানে কেনে এটা পৰিস্থিতি হৈছে। মানে গৰু চৰু মানে বেলেগত বান্ধবা লগা হৈ গৈছে। গৰু ছাগলৰ অৱস্থা মানুহতো ক'বাই নালগে। আৰু ৰাস্তাৰ মাজত এনেকৈ জাল চাল পাতি আৰু দে আৰু এই মাছ লাগিছে ৰাস্তাটো। এই জাল পাতি আছে আৰু আছে কৰিছে বললি নহয় দে, কিয় নাব বললি নহয় খাইবা নাগে। তো পথাৰৰ অৱস্থা গাই সাগৰ আন হৈ গৈছে। তো চাই লওক এই অৱস্থা কি ডাঙৰ হৈ গৈছে। তো ক'ত যাম চবে? শিবিৰ পাতিছে বোলে, মানে মানুহগিলাখান থাকবা পৰা নাই। তো নদী চদী ভাঙি তো মানে ৰাস্তাৰ কাষতে শিবিৰ পাতিছে। তো তাকালৈকে যাম। তো চাই থাকক একদম ভিডিঅ'টো কমপ্লিটলি। তো ফ্ৰেণ্ড, শিবিৰটো আহি গৈছোঁ এই হাতীকুছি জনতা হাইস্কুলৰ ভিতৰত শিবিৰটো পতা হৈছে। মানে চাই ৰয় মানে পানী উঠি গৈছে। পানী উঠি যোৱাৰ কাৰণে মানে ওখ জেগা বিচাৰি মানে শিবিৰ এটা পতা হৈছে। তো দেখাই আছোঁ, চাই থাকক ব'লা। ভিতৰৰ মানে পৰিৱেশটো নেটখন তাহাৰ মানে কেনে এটা অৱস্থা হৈছে। আমি যদি তাত ভিডিঅ' চিডিঅ' বনাওঁ হাই হল্লা কৰোঁ মানে মন চন একদম বেয়া হৈ যাব তাহাৰ আৰু। তো সেইকাৰণে ভিতৰত আৰু নেটখন আৰু কি হৈছে। তো ব'লক আৰু একদম এককল পানীটো যাম, চাই থাকক একদম। তো ভিডিঅ'টো কমপ্লিটলি চাই থাকিব, লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব পাতলাকৈ। তো ব'লক ভিডিঅ'টো কণ্টিনিউ কৰি থাকোঁ। তো ফ্ৰেণ্ডছ, আৰু বৰষুণ মাৰা ষ্টাৰ্ট কৰি দিলাক। মানে কি বতৰটো মানে কি মানে এৰিবাই নুগুচা হৈছে যি এই ৰ'দ চদ দি অলপ এই এটা ছাতাৰ ভিতৰত 4জন মানুহ যাই আছে। আৰু আমাৰ ছাতা নাই, আমি জিকি যাম এতিয়া গাইছ। পাৱাৰে বেলেগ আৰু বৰষুণ দি দিলাক তামাম। তো এই আমাৰ মৰা পাগল দিয়াৰ পানীত ইমান পানী আছে, বহুত পানী আছিল একদম এই গাছ যেন কাটাই আছে। এই গাছত তাকালৈকে পানী আছিল, দেখা নাই বোকা হৈ আছে। তো হেল্ল' ফ্ৰেণ্ডছ, তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ মানে সিভাগে মানে জন নহ'ল আৰু মানে আন্ধাৰ ৰং গৈছে। তো সেইকাৰণে ঘৰকে গুচি আহিলোঁ আৰু বতৰটো তামাম বেয়া কৰি আহিছে বতৰটো। তো বৰষুণ দিব, তো সেইকাৰণে আৰু ঘৰকলৈকে গুচি আহিলোঁ। তো মানে বহুত দুখ লাগছে আৰু মানে ইমান মানুহ মানে বানাক্ৰান্ত হৈছে। তো আমিতো এতিয়া সহায় কৰিব নাজানো, মানে নিজৰে মানে আৰু এই পইচা নাই আৰু বেলেগক কি সহায় কৰিম এনে। তো নিজে মানে আৰু মনৰ পৰা কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে বৰষুণটো আৰু কমক অতি শীঘ্ৰে। তো ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, যদি চেনেলটোত নতুন ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা ঘণ্টিটো বজাই দিব। তো আৰু কমেণ্ট চমেণ্ট মাৰি দিব দুটা এটা, আৰু ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব। তো আজিলৈকে এইখিনিয়ে। তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব। তো ক'লোৱে এইখিনি আৰু। তো বাই বাই, টাটা।